हेलो एवरीवन की खबर आशा करो সকলো ভালেই আছে আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি দেওবাৰ হয় আৰু এতিয়া সময় 10টা মান বাজিছে আমি খাই বৈ আজৰি হলো ভাবিছো দেওবাৰ দিনটোত আজি এটা ভিডিঅ' বনাও আৰু দেওবাৰেটো আমাৰ ছোৱালী খদাই অকমান উলিয়াই নিবই লাগে হয়নে নাই তাৰ পাছতে এটো কাৰণে ভাবিছো কিবা কিবি কেটামান আনিবলৈও আছে গহপুৰলৈ যাও আৰু বাৰিষা বতৰ দেৰিকে যাম বুলি ৰৈ থাকিলে আকৌ বৰষুণ দিবও পাৰে হেতু কাৰণে এতিয়াই যাম বুলি ওলাইছো আৰু লাহে লাহে খাই বৈ আজৰি হৈছো তাৰ পাছতে তাৰ পৰা আহি এটা ৰেচিপি বনাম বুলি ভাবিছো চাই থাকিব ভিডিঅ'টো হেকলৈকে ব্লেক ৰাইছৰ খীৰ বনাম বুলি ভাবিছো তাকে চাউল কেটামান তিয়াই থৈ যাও ব্লেক ৰাইছটো হিজিবলৈ অকমান বেছি সময় লাগে হেতু কাৰণে তিয়াই থৈ যাও আহি বনামহি এইখিনি ব্লেক ৰাইস তিয়াই থৈ যাও বেছি নবনাও কমকে বনাম এটো টেমা 200 গ্ৰাম মান ধৰে ফুলকে দিয়া নাই চাউলখিনি এতিয়া ভালদৰে ধুব লাগিব ধুই তিয়াম তাৰ পাছতে উলাওগে আমি যাবলৈ ইয়া ঘৰৰ পৰা ওলাই আহিছো আৰু পালহি বিশালত সোমাই লওঁ প্ৰথমে কিবি বস্তু কেইটামান ল'বলৈ আছে তেওঁ চুলি তুলি অৱস্থা নাই বাইকত ৰখা ইজনী ছোৱালী খেলা বস্তু লাগে কি খেলা বস্তু লাগে ছোৱালীজনী কি লাগিব এবিলাক মিলাই যোৱাবাৰ হুতা সেইবিলাক যোৱাবাৰ নিছা এজনী আকৌ সেইবিলাক নিনিয়ে আমি পঢ়া বস্তু চাম আহা কেনেকৈ কাপোৰ চাই আছে দেখিছা নি পাৰিলেও লৈ লোৱা আমি দুজনী অকনমান ওলাই আহিলো ওলাই আহি তাক কিবা কিবি খুৱাই ললো আমনি পাইছে তাৰ ভিতৰত থাকিবলৈ বেছি সময় ইমান গৰম পৰিছে বজাৰ কৰি ওলালো কিন্তু মানে কি হ'ল সস এটা এতিয়াহে দেখিছো সসটো অকমান মুটুকা পৰা সস এটা লৈছিলো অকমান মুটুকা পৰা নকৰিবা তাৰপিছতে হেতু আকৌ হলাই আনিবলৈ গৈছে ইমান গৰম আমি দোকান এখনতে সোমাই আছো অকমান ছাট একদম ছোৱালী অৱস্থা বেয়া হৈ গৈছে তাকে কিবা খাম বুলি ভাবিছিলো খাব নকৰো আছেগে যাওঁগে নেকি আৰু এটা বস্তু এটা চাবলৈ আছে চাওনে নাই যিহে গৰম পৰিছে কেতিয়া ঘৰ পাওঁ লাগিছে তাকে চাওঁচোন বা অকণমান বতাহ মাৰিছে বা এজনী আমাৰ ছোৱালীয়ে মাকৰ চশমা পিন্ধি পোষ্ট দি আছে ফটো মাৰিবলৈ ৰাস্তা হিপাৰে দেখিছেনে এখন কনকলতা আৰু মুকুন্দ কাকতি উদ্যান হয় আজি সময় নহল বাৰু যোৱা বছৰ আহোতে আমি সোমোৱা ভিডিঅ' অকমান আছে মই লগতে এড কৰি দিছো চাওকচোন সেইজনী ডাঙৰ মাছ এজনী হৈছে ইমান গম পাই কেনেকৈ গোটেইখন গুচি আহিলে আৰু লাইন দিছে
গহপুৰৰ পৰা আহি পোৱা 1 ঘণ্টা মানে হ'ল তাৰপিছতে কৈছিলোঁ নহয় তাত একো খোৱা নাই ইমান গৰম পৰিছে কেতিয়া ঘৰ পাওঁ লাগিছে আহি পাই গা পা ধুলোঁ গোটেইকেইটা গা ধুই কিবা কিবি বনাই খাই ল'লোঁ তাৰপাছতে ছোৱালী শুলে এতিয়া তাই শুৱাই দিলোঁ তাৰপাছত অথনি যে তিয়াই থৈ গৈছিলোঁ চাউলখিনি সেইখিনি টুকি ল'লোঁ মই বোলো ক্ষীৰকণ বনাই লওঁ আপোনালোকে ব্লেক ৰাইচৰ ক্ষীৰ খাইছেনে নাই জনাব দেই খাই কেনেকুৱা পায় খাবলৈ আমি ভাল পাওঁ ক্ষীৰটো সকলোৱে বনাব জানেই কিন্তু মই আজি অলপ বেলেগ ধৰণেৰে বনাম বুলি ভাবিছোঁ চাই থাকিব ভিডিঅ'টো শেষলৈকে মই কেনেদৰে বনাওঁ তাকে চাউলখিনি টুকি ল'লোঁ তাৰপিছত চচ এটা লৈ লৈছোঁ গাখীৰ লাগিব তাৰপাছতে আৰু লং ইলাচি লংটো নিদিওঁ বাৰু ইলাচি লাগিব দালচেনি ইলাচি কিবা দিলে দিব পাৰে গেছটো জ্বলাই মই চচটো পাতি লওঁ তাৰপিছত দেখুৱাই আছোঁ ৰ'ব এনেকৈ দেখুৱাবলৈ দিগদাৰ হৈছে এয়া চচটো পাতি দিলোঁ মই এতিয়া গেছটো জ্বলাই ইয়াতে মই এতিয়া গাখীৰখিনি দি লওঁ এয়া গাখীৰখিনি দি ল'লোঁ মই গাখীৰ 3 পোৱামান দিছোঁ 3 পোৱাতকৈ অলপ বেছি হ'ব 1 লিটাৰ নহয়গৈ আৰু ইমানখিনি দিছোঁ চাউলটোতো কিমান দিছোঁ দেখুৱাইছিলোঁ অথনি ইমানটো পৰিমাণৰ দিছোঁ কি দিম মই ভিডিঅ'টোৰ লগে লগে দেখুৱাই যাম দুখিলা তেজপাত দি দিছোঁ আৰু ইলাচি এটা ফালি দিছোঁ অকণমান আৰু এইকণ দালচেনি দিছোঁ গাখীৰখিনি এতিয়া ভালদৰে গৰম হ'বলৈ দিম গাখীৰখিনি উতলি আহিলে উতলা গাখীৰখিনি এতিয়া কি কৰিম জানেনে অকণমান গাখীৰ মই কাঢ়ি থৈ দিম ইয়াৰ পৰা এপোৱা নথলেও অলপ কমকৈ কাঢ়ি থৈ দিম এতিয়া চাউলখিনি দি দিওঁ ভালদৰে লৰাই থাকিব লাগিব এতিয়া গেছৰ জুইটো একেবাৰে কমাই ৰাখিছোঁ মই ল' ফ্লেমত গেছৰ জুই ৰাখি এতিয়া ভালদৰে এনেদৰে লৰাই থাকিম আৰু এই ছাইডত লাগি যোৱাবিলাক এনেদৰে লৰাই দিম হেতাখনেৰে এতিয়া চাউলটো সিজি অহালৈকে এনেদৰে লৰাই থাকিব লাগিব গেছৰ জুইটো মই বেছিকৈ বঢ়াই নিদিওঁ ল' ফ্লেমত ৰাখিছোঁ আৰু মাজে মাজে অকণমান মিডিয়ামত ৰাখিম এনেদৰে লৰাই চাউল সিজালৈকে লৰাই থাকিম আৰু যে আজি ক্ষীৰ বনাইছোঁ চচটো এই চচটো আজি নতুনকৈ আনিছোঁ নতুন চচত প্ৰথমে ক্ষীৰকে বনাই দিছোঁ আৰু এয়া চাউল সিজি আহিলে গাখীৰখিনিও ডাঠ হৈ আহিলে শুকাই আহিলে এতিয়া কি কৰিম গম পাইনে চাউলটো মই অলপ ভাগি গ'লে ভাল পাওঁ ডাঠ হ'লে এনেদৰে চাউলটো অলপ ভাঙি দিম সম্পূৰ্ণ ভাঙি নিদিওঁ বাৰু অলপ এনেদৰে ভাঙি দিম অকণমান ডাঠ হ'লে ভাল লাগে খাবলৈ মই ভাল পাওঁ আপোনালোকে কেনেকুৱা পায় নাজানো বাৰু চাউলখিনি অলপ ভাঙি দিলোঁ ডাঠ হৈ আহিলে দেখিছেনে এতিয়া ইয়াত মই চেনি দিম চেনি এখন চামুচেৰে দিছোঁ আপোনালোকে নিজৰ জোখমতে দিব কিমান দিয়ে 1 চামুচ 2 চামুচ 3 4 আৰু অকণমান দি দিছোঁ আপোনালোকৰ নিজৰ জোখমতে চেনি দিব কিমান মিঠা খাই ভাল পায় নে কম মিঠা খাই ভাল পায় নে বেছি মিঠা খাই ভাল পায় এইখিনিতে আৰু অলপ ডাঠ হ'বলৈ দিম চেনিখিনি ভালদৰে গলিবলৈ দিম ছাইডৰ পৰা এনেদৰে ইমান লৰাই আছোঁ তথাপিও লাগি গৈছে আকৌ ছাইডত এয়া চেনিখিনি গলি আহিলে একদম পূৰা ডাঠ হৈ আহিলে এতিয়া ৰাখি থৈছিলোঁ যে গাখীৰখিনি দি দিম ইয়াতে
দিলোঁ গাখীৰখিনি ভালদৰে লৰাই দিম অলপ ডাঠ হ'বলৈ দিওঁ গাখীৰ শুকাবলৈ দিওঁ এনেদৰে লৰাই থাকিম চেনি দিয়া চামুচখনেৰে দিছোঁ ইমানখিনি দি দিছোঁ 1 চামুচ পুৰা ফুলকৈ দিয়া নাই ঠাণ্ডা হ'লে আৰু অলপ ডাঠ হৈ আহিব এতিয়া ভালদৰে লৰাই গেছটো অফ কৰি দিওঁ এতিয়া অলপ 5-10 মিনিটমান ৰাখি দিম এনেদৰে তাৰপাছতে খাব পৰা হৈ যাব ক্ষীৰটো অৱশ্যে অলপ ঠাণ্ডা হ'লেহে খাই মই ভাল পাওঁ বনাই হৈ গ'ল একদম পুৰা গৰম উঠি গৈছে ঘামি গৈছোঁগৈ ক্ষীৰটো অৱশ্যে পুৰি বা আৰু হেৰি এই ঘিউ অলপ অলপ দি পিনে যে বনাই ৰুটিটো তেনেকুৱা লগত খাবলৈ মই খুব ভাল পাওঁ কিন্তু এতিয়া যিহে গৰম পৰিছে সেইবিলাক বনাই থাকিবলৈ আৰু ধৈৰ্য নাই যাওঁ মুখতকেইটা ধুই লওঁগৈ একদম বহুত গৰম উঠি গ'ল তাৰপিছতে ছোৱালী উঠাই দিওঁগৈ অকণমান এয়া ক্ষীৰ ৰেডি হৈ গ'ল খাবলৈ গোন্ধটো কিন্তু বৰ ধুনীয়া লাগিছে দেই আমাৰ ছোৱালীয়ে প্ৰথম খাব এতিয়া ন তাইক অকণমান বাঢ়ি দি খুৱাই লওঁ তাৰপিছতে কেনেকুৱা লাগিছে ক'ব আমাৰ মুনুৱে হয়নে